তো আজি সানডে ব্লগ এটা দিম বুলি ভাবিছোঁ, আশা কৰোঁ ভাল পাব চাই। তো এতিয়া 7:30 মান হৈ গ'ল, যিহেতু মই কালি আম শুকুৱাই থৈছিলোঁ আৰু বেছি দিন থ'লেও বেয়া হৈ যাব ন, সেইবাবে এতিয়া মই আমটো আচাৰ কৰি লওঁ বুলি ভাবিছোঁ। তাৰপৰা তেন্তে ব্লগটো আজি ষ্টাৰ্ট কৰি দিওঁ। তো হেল্ল' everyone, welcome back to my another and new video. আশা কৰোঁ আপোনালোক চাই ভিডিঅ'টো ভালেই পাব আৰু আপোনালোক ভালেই আছে বুলি আশা কৰিছোঁ। তো তেন্তে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি। তো এয়া আমখিনি আচাৰ বনাই লওঁ, এয়া দেখিছে আম, এইখিনি আচাৰ বনাই লওঁ। তো আপোনালোকক মই এই আমৰ আচাৰটো কোনো ধৰণৰ ৰেচিপি বুলি মই শ্বেয়াৰ কৰা নাই, কাৰণ মই দিনটোতনো কি কৰিছোঁ তাকে আপোনালোকক অকণমানকৈ দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া আচাৰ হৈ গৈছে, তেলৰ পৰিমাণটো অকণ এতিয়া কমকৈ দিছোঁ। তাৰপৰা মই চব আচাৰবোৰ ভৰাই হ'ব, ওপৰে বৈয়ামৰ ওপৰত মই তেলবোৰ ঢালি দিম। ইয়াত গোটেই ভোট জলকীয়া দিছোঁ আৰু কণ জলকীয়া দি দিছোঁ। আচাৰ মানে একদম তামাম ঝাল হ'ব আৰু একদম চিম্পলকৈ বনাইছোঁ, একো মছলা দিয়া নাই ইমানকৈ। এয়া কেইটামান আচাৰ থাকি গ'ল আম, আৰু এয়া ফুল হৈ গ'ল বৈয়ামত। এতিয়া মই ইয়াত তেলৰ পৰিমাণ একদম কমকৈ দিছোঁ, মানে মছলাটো অকণমান আমত মিহলি যোৱাকৈহে দিছোঁ। এতিয়াহে তেল দি দিম, মই কেঁচা তেল ব্যৱহাৰ কৰোঁ। তো এয়া চাওক, ওপৰত মই দি দিম, তেতিয়াহে ভাল হ'ব, নহ'লে ভেঁকুৰ উঠি যাবও পাৰে ন। ভেঁকুৰ তেনেকুৱা নুঠে বাৰু দেই, তেলটো যদি ডুবাই থৈ দিয়ে নহয় আচাৰ বহুত বছৰলৈকে ভাল হৈ থাকে। সেয়া এনেকুৱা থৈ দিম আৰু কেতিয়াবা মাজে সময়ে ৰ'দত দি থাকিম, আৰু সেইটো মই বাচি যোৱাটো মই বেলেগ এটা বৈয়ামত ভৰাই দিম। এয়া চাহত দিলোঁ চাহপাত, চেনি আৰু ইলাইচি দিলোঁ, আৰু এতিয়া দি দিছোঁ গাখীৰখিনি। তো গাইজ, মই ভাবিছিলোঁ যে মই সম্পূৰ্ণ ছানডে ব্লগ এটা দিম বুলি ভাবিছিলোঁ, কিন্তু আনফৰ্চুনেটলি মই দিব নোৱাৰিলোঁ, কাৰণ আমাৰ ইয়াত কাৰেণ্টৰ বহুত অসুবিধা হৈ আছিলে আৰু মোৰ মোবাইলত একেবাৰে চাৰ্জ নাছিলে। হেল্ল' এভৰিৱান, চ' ৱেলকাম বেক টু মাই আনাডাৰ এণ্ড নিউ ভিডিঅ'। চ' গাইজ, আজি মোৰ ঘৰত আলহী আহি আছে। তো এতিয়া মই মোৰ লগৰ ছোৱালী দুজনী আহি আছে, তাকে আজি বজাৰ কৰিব যাওঁ। হঠাতে ফোন কৰিলে আহিম বুলি, সেইবাবে তো চাই গৈ থাকোঁ। যিহেতু হাজবেণ্ড স্কুললৈ গ'ল, সেইবাবে মই নিজে এতিয়া বজাৰ কৰিবলৈ গৈ আছোঁ, আৰু মই আজি কলেজ নগ'লোঁ। তো এয়া লগৰ দুজনী আহিব, বহুত দিনৰ মূৰত লগ পাম, তাকে আয়োজন কৰিবলৈ মাছ বা মাংস কি পাওঁ তাকে আজি ওলাই আহিছোঁ। তেন্তে চাই গৈ থাককচোন, মই মাছ মাংস পাম নে নাপাওঁ। তো গাইজ, আই হোপ যে মাছ মাংস কিবা এটা পাম বুলি আশা কৰিছোঁ, পাম নে নাপাওঁ চাওঁ। তো গাইজ, মাছ মাংস একো নাপালোঁ, এতিয়া যাব লাগিব দলুহাটলৈ। এতিয়া দলুহাট আহি পালোঁ, কিন্তু একো মাছ মাংস একোৱে নাই। এইটো এটা পাইছোঁ আৰু একোৱেই নাই। ৰাতিপুৱা 10টামান বাজিছেহে, ক'তনো দোকান খুলিব। মই সৰু সুৰা কেইটামান বজাৰ কৰি আনিলোঁ, আৰু দলুহাটত মাছ পালোঁ, তাকে তাৰপিছত অকণমানকৈ এয়া পাচলি বজাৰ কৰিলোঁ। তাৰপিছত এতিয়া মাংসটো মই বেলেগ এটা মানে দাদা এটাক ফোন কৰিছোঁ, আৰু সিহঁতে ঘৰতে পোহে, তাকে তাৰপৰা মাংসটো অৰ্ডাৰ দিছোঁগৈ। আৰু এতিয়া ঠিক আছে, চাই থাকক। ঘৰটোৰ একদম গোটেই ঘামি জমি অৱস্থা নাই, অকলে এইবোৰ মেনেজ কৰিবলৈ বৰ দিগদাৰ দেই। তেওঁলোকক কৈছিলোঁ যে মোৰ লগৰ ছোৱালী দুজনী আহি আছে বুলি, তো দেখাই দিছোঁ। এয়া হৈছে মোৰ লগৰ ছোৱালী দুজনী। এয়া হৈছে দীপিকা, আৰু এয়া দীপিকাৰ ল'ৰাটোৰ নামটো কি হয়? দীপিকা ল'ৰাটোৰ নামটো জয়। এয়া এতিয়া 9 মাহ চলি আছে, আৰু এয়া মধুস্মিতা হয়। তো তাকে আপোনালোকক দেখাইছোঁ, কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। তো গাইজ, আলহী আহিলে, কিন্তু আলহীক চাহ পানী খোৱাটো ব্যস্ত হৈ গ'লোঁ। মই অকলে এই চব কৰিবলগীয়া হ'ল, সেইটো কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। এয়া মাংস বনাই আছোঁ। এয়া আজি পূৰা ডিমাণ্ড কৰিছে যে মোৰ হাতেৰে আজি মাংস খাম বুলি, কাৰণ মোক দীপিকাই কৈয়ে আছিলে ফোনত যে তোৰ ঘৰলৈ গ'লে মোক মাংস আৰু মাটি দালি খুৱাবি, সেইবুলি কৈ আছিলে। সেইবাবে মই মাংস বনাইছোঁ, আৰু দালি বুলি মই মাটি দালি অকণ বনাইছোঁ। হাই জয়। আইঅ, ইমান মৰম
মৰম লাগিছে চকুবোৰ ইমান ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া একদম এয়া জয়ৰ মাক দীপিকা আইঅ কেনেকৈ চাইছে অ' মোবাইলটো ই ই ই হাঁহি দে কচোন হাঁহি দিবলৈ কচোন আসি দিয়ক এই যে কেনেকৈ চাইছে গাইছ এয়া মাংস উতলি আছে আপোনালোকক দেখাই দিছোঁ এয়া চাওক কিমান নাজানো আৰু কি হয় আলহীয়ে খাই মেলি ক'ব আৰু ভাল হৈছেনে নাই হোৱা মই বনাইছোঁ আৰু এয়া মাটি দালি বনাইছোঁ উতলি আছে এয়া মাটি দালি বনাইছোঁ মাটি দালি মাছৰ মূৰা দি বনাইছোঁ এয়া চাওক মই মাটি দালি বনাইছিলোঁ ইমান ধুনীয়া ৰং হৈছে নহয় দালিটো চাওকচোন খাৰ যিহে দি দিছোঁ ঢেৰ দি দিছোঁ চাওক মাছৰ মূৰা দি বনাইছোঁ এয়া মোৰ ভাত পানী বনাই হৈ গ'ল এতিয়া অকণমান ৰেষ্ট লৈছোঁ ইমান গৰমত ঘামি জুমি গৈছোঁ এতিয়া অকণ ৰেষ্ট লৈ আছোঁ চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব বহুত ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ তো গাইছ আমাৰ ভাত পানী বনাই হৈ গ'ল এতিয়া আলহীক খোৱা আৰু এতিয়া আলহীক খোৱাহে কথা আৰু আলহী নহয় বাৰু কিন্তু মই ফাৰ্ষ্ট টাইম নিজে এখন আলহী নিচিনা ব্যৱহাৰ কৰিছোঁ আৰু নেক্সট টাইম নকৰিবি দুটামান বাজিব চাগে বেছি এইখিনি ভাতৰ চাগে বুকত মানে পেট বিষাই গৈছে বোলে পেট বিষাই গৈছে নহয় পেট ফুল কোলাইছে দে লৈ যা তো আপোনালোকক দেখাইছোঁ কি বনাইছোঁ দেই জলকীয়া পিঁয়াজ আৰু ভাজি আপোনালোকৰ ভাজি তো এয়া আমাৰ মাংস তাৰপৰা এইটো মাটি দালি বনাইছিলোঁ মাটি দালি তাৰপিছত এয়া চালাড আৰু ভোট জলকীয়া তাৰপিছত এয়া বেঙেনা আলু ফ্ৰাই আৰু এইটো হৈছে পটল ফ্ৰাই আৰু এয়া হৈছে চাটনি অকণমান আৰু এইটো হৈছে মাছে টেঙাই বনাইছিলোঁ তো এয়াই আছিলে তো এয়া খাবলৈ বহি আছে চবেই আমাৰ ডাইনিং আছে ডাইনিঙত নোখোৱাওঁ আৰু কাৰণ ডাইনিংটো দুজন মানুহে খাব পাৰি আৰু সেইটো কাৰণে এইবাবে আমি তলত বহি খাই আছোঁ তেন্তে খাই লওঁ আমি তো দীপিকা কচোন খাই কেনেকুৱা লাগিলে সঁচাই নে মিছা নাজানো আৰু দেই চাওক কেনেকুৱা লাগিলে মই দিছিনা ক সঁচানে বা ভাল লাগিলে দেই ভাল লাগিছে বুলি কোৱাৰ কাৰণে বহুত ভাল লাগিছে তো এয়া ভাত পানী খাই মেলি তামোল চুবাই আছোঁ আৰু এয়া জয় শুই আছে চাওকচোন ইমান ধুনীয়াকৈ শুই আছে আৰামকৈ শুই আছে এয়া চাওক যাবলৈ লৈছেগৈ আৰু কেনেকুৱা লাগিলে মোৰ গ'লে ভাল লাগিলে ন ঠিক আছে তেন্তে সিহঁতক লগৰবিলাক